নমস্কাৰ এভৰিৱান, স্বাগতম জনাইছোঁ বৰ্ণালীজ ব্লগৰ অন্য এটা ভিডিঅ'লৈ। এতিয়া ৰাতিপুৱা প্ৰায় 7টা বাজিছে। সদায় ৰাতিপুৱাই মানে চাকি দিয়াৰ দৰে আজিও মই চাকি এগছ জ্বলাইছোঁ। চাকি গছ জ্বলাই আজি হৈছে মুনুৰ, মোৰ ছোৱালীৰ আজি বাৰ্থডে। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তাইক সৰস্বতী মায়ে লগ দিব লাগে আৰু তাই সুস্থ হৈ থাকিব লাগে আৰু ডাঙৰ হ'লে এগৰাকী ভাল নাগৰিক হ'ব লাগে, তাকে কামনা কৰিছোঁ আৰু তাকে। হেল্ল' এভৰিৱান, আজি বেটিৰ যিহেতু বাৰ্থডে, কিন্তু বাৰ্থডে গাৰ্ল ঘৰত নাই। এনায়েকৰ ঘৰত পূজা চাবৰ কাৰণে এনায়েকৰ ঘৰলৈ গ'ল। আমি যাম বুলি ভাবিছোঁ এনায়েকৰ ঘৰলৈ, তাতে বাৰ্থডে চেলিব্ৰেট কৰিম আৰু সিহঁতকো ঘৰলৈ লৈ আহিব লাগিব। এতিয়া যাবলৈ ওলাইছোঁ এনায়েকৰ ঘৰলৈ, ব'লক। এয়া বেটি ওলালে। ক'লৈ যাবা তুমি? এনায়েকলৈ যাবা, ব'লা। এয়া বাৰ্থডে গাৰ্ল মুনু, হেপী বাৰ্থডে। ব'লা। এই বাহ, বেলুন চেলুন লগা। মই কৰিলোঁ, মই বহিছা? এয়া বাৰ্থডে খাবলৈ কেনেকুৱা তোমাৰ? এনি ভণ্টি কেক কাটিবৰ কাৰণে একদম পূৰা যা যোগাৰ হৈ গ'ল আৰু এতিয়া যাওঁ কেক কাটো। Happy birthday. Happy birthday to you. Happy birthday to you. Happy birthday dear Munu. Happy birthday to you. ভাত খাইছে। এয়া বাৰ্থডে গাৰ্ল, তাই মাংস নাই খোৱা, পনীৰ খাইছে। এই অকণমানি ছোৱালীজনী দেখিছে নহয় আপোনালোকে, তাই মানে মোৰ ভণ্টিৰ ছোৱালী হয় দেই, চুমু বেটি। এতিয়া দেউতাহঁতক ভাতটো দি লৈছোঁ, তাৰপিছত আমি লেডিজ পাৰ্টি বহিম আজি। আৰু বাৰ্থডে বুলি এনেকৈয়ে মানে গোটেই সকলোবিলাকে মানে লগ লাগি এসাঁজ খালোঁ আৰু
খাই আছোঁ এতিয়া আমি এতিয়া খাই বৈ আজৰি হ'লোঁ আৰু ঘৰলৈ যাবলৈ ওলাইছোঁ এতিয়া সময় হৈছে 10:30 যাওঁগৈ আৰু এতিয়া পৰি বাই বাই থাক দে বাই বাই থাক দে